নমস্কাৰ, আশা কৰোঁ আপোনালোক আটাই ভালে কুশলে আছে। হয়, আপুনি ঠিকেই পঢ়িছে। মানুহ কেতিয়া সুখী হয়? ইয়াৰ উত্তৰত বহুজনে বহু কথা কৈছে। বহুতে ক'ব খোজে যে মানুহৰ লক্ষ্য পূৰণ হ'লে মানুহ সুখী হয়, বা জীৱনত বিচৰাখিনি পালে মানুহ সুখী হয়। কিন্তু এইটো জানো সঁচাকৈ সঠিক উত্তৰটো হয়? এতিয়া জীৱ জন্তুৰ কথাটো সুকীয়া। জীৱ জন্তুবিলাকৰ মাত্ৰ তিনিটা উপাদান, তিনিটা ফেক্টৰে বিশেষকৈ সুখী কৰে, যে আহাৰ, নিদ্ৰা আৰু মৈথুন। আৰু নিৰোগী হোৱাটো এটা বেছিক কণ্ডিশ্যন, নিৰোগী হ'বই লাগিব। কিন্তু মানুহৰ ক্ষেত্ৰত এই উত্তৰটো দিবলৈ অকণমান জটিল। মানুহ কেতিয়া সুখী হয়? বিচৰাখিনি পালেই যে মানুহ সুখী হয় তেনেকুৱা কোনো কথা নাই বুলি মই ভাবোঁ। কাৰণ এজন কবিয়ে অলৰেডি লিখিছে, সেইজনে আটাইতকৈ দুখী যিজনে বিচাৰটোকে পায়। মানুহে অলৰেডি প্ৰকাশ কৰিছে যে বিচৰাটোকে যিজনে পায় তেওঁ কেতিয়াও সুখী হ'ব নোৱাৰে। তেতিয়াহ'লে সুখৰ উৎস কি? মানুহে কেনেকৈ সুখী হ'ব পাৰে? এই বিষয়ক আমি অকণমান অধ্যয়ন কৰি চাওঁকচোন, অকণমান ষ্টাডি কৰি চাওঁ। আংগাছ কাম্বেল বুলি এজন মনোবিজ্ঞানীয়ে 1910 চনত হতাশা আৰু উদ্বেগৰ ওপৰত এটা অধ্যয়ন চলাইছিল। ডিপ্ৰেশ্যন আৰু এনজাইটিৰ ওপৰত এটা অধ্যয়ন কৰিছিল, যাৰ লক্ষ্য আছিল যে এজন মানুহ কেতিয়া অধিক সুখী হয় বা কেতিয়া সুখী হয়। তেখেতে ভাবিছিল হয়তো বেছি আয় উপাৰ্জনে মানুহক সুখী কৰি তোলে, নাইবা কোনোবা এখন বিশেষ ঠাইত বা কোনোবা এটা বিশেষ পৰিয়ালত জন্মগ্ৰহণ কৰিলে হয়তো মানুহ সুখী হ'ব পাৰে, ইত্যাদি ইত্যাদি। তেখেতে বহুত কথাই অনুমান কৰিছিল, কিন্তু তেখেতে যিটো উত্তৰ পাইছিল সেইটো তেওঁ অনুমান কৰা কোনো এটা উত্তৰৰ লগত মিলা নাছিল। আৰু উত্তৰটো আছিল, যিটো কাৰণত মানুহে অধিক সুখী হয় সেয়া হ'ল আৰ্থিক স্বাধীনতা। এইটো আকৌ কি? ফাইনেন্সিয়েল ফ্ৰীডম। আৰ্থিক স্বাধীনতালৈ যোৱাৰ আগতে আপোনাক এটা অনুৰোধ কৰিব খুজিছোঁ, যদি আপুনি এই চেনেলটোত আজি প্ৰথমবাৰ আহিছে, বা যদি আপুনি এই চেনেলটো ইতিমধ্যে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে আপোনালৈ বিনম্ৰ অনুৰোধ, আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু এনেকুৱা ইণ্টাৰেষ্টিং টপিকৰ ওপৰত ভিডিঅ' পাই থাকিব। এতিয়া আহিছোঁ আৰ্থিক স্বাধীনতা, ফিনেন্সিয়েল ফ্ৰীডম। এইটো এনেকুৱা এটা অৱস্থা, এনেকুৱা এটা কণ্ডিশ্যন য'ত এজন ব্যক্তিৰ ওচৰত সুস্থিৰ জীৱন যাপন কৰিবলৈ পৰ্যাপ্ত পৰিমাণৰ ধন বা সম্পদ থাকে, যি আনৰ অধীনত কাম নকৰাকৈ নিজৰ জীৱনটো আৰামছে চলাই নিব পাৰে। কোনো কাম কৰিব, কিন্তু আনৰ অধীনত নহয়। ইয়াত পেছিভ ইনকামৰ কথা উল্লেখ কৰা হৈছে। এতিয়া আপুনি হয়তো জানিব বিচাৰিব পেছিভ ইনকাম মানে কি? একচুৱেলি ইনকাম দুই ধৰণৰ হ'ব পাৰে। এক ধৰণৰ এক্টিভ ইনকাম আৰু আনটো হৈছে পেছিভ ইনকাম। এতিয়া এক্টিভ ইনকাম হ'ল সেইটো যি জব কৰোঁ, দিন হাজিৰা কৰোঁ, মজুৰি কৰোঁ। সাধাৰণ অৰ্থত এক্টিভ ইনকাম হ'ল সেইটো ইনকাম, সেইটো উপাৰ্জন যি শাৰীৰিক মানসিক পৰিশ্ৰম কৰি ঘটা হয়, আৰু যিটো কৰিবলৈ আপুনি এটা পাৰ্টিকুলাৰ সময় দিব লাগিব, নিৰ্দিষ্ট সময়। যেনেকৈ অফিচত আপুনি 6 ঘণ্টা কাম কৰিব লাগিব, বা দিন হাজিৰা কৰিব গ'লে গোটেই দিনটো কাম কৰিব লাগিব, বা ৰেষ্টুৰেণ্টত এটা দিন, তেনেকুৱা এটা সময়সীমা বান্ধি দিয়া থাকে। কিন্তু পেছিভ ইনকামটো বেলেগ। সেইটো হৈছে আপোনাৰ বিনিয়োগ, আপোনাৰ ইনভেষ্টমেণ্টৰ পৰা হোৱা ইনকাম, য'ত পইচা উৎপন্ন কৰে। আপুনি আজি কিবা এটা ইনভেষ্ট কৰিলে, 1 বছৰৰ পিছত তাৰ এটা ৰিটাৰ্ণছ পাই গ'ল, সুদ পালে। তো সেইটো হৈছে পেছিভ ইনকাম। আংগাছ কাম্বেলৰ এই অধ্যয়নত তেওঁ এইটো উত্তৰেই পাইছিল যে ফিনেন্সিয়েল ফ্ৰীডম বা আৰ্থিক স্বাধীনতাইহে মানুহক অধিক সুখী কৰি তোলে। কাৰণ মানুহৰ ওচৰত যেতিয়া স্বাধীনতা থাকিব যে কেতিয়া কাম কৰিব আৰু কেতিয়া নকৰিব, কিমান ঘণ্টা কাম কৰিব আৰু কি সিদ্ধান্ত ল'ব,
এইবিলাক যেতিয়া স্বাধীনতা থাকিব তেতিয়া এজন মানুহ অধিক সুখী হয়। এতিয়া কথা হ'ল কেনেকৈ আমি ফিনেন্সিয়েল ফ্ৰীডম লাভ কৰিব পাৰোঁ বা আৰ্থিক স্বাধীনতা আমি কেনেকৈ পাব পাৰোঁ আমাৰ জীৱনত। প্ৰথম কথাটো হৈছে ইনভেষ্টমেণ্ট বা বিনিয়োগ। এটা সৰুতে আমি এটা কবিতা পঢ়িছিলোঁ, আপোনালোক বহুতে পঢ়িছে চাগে। এটপ এটপকৈ পানী পৰি ভৰি গ'ল বহল সাগৰ, কণ কণ বালিচাহে লগ লাগি সাজি দিলে ধৰণী ডাঙৰ। এই ইনভেষ্টমেণ্ট কথাটো তেনেকুৱা। যদি প্ৰতি মাহে উপাৰ্জনৰ অলপ অলপকৈ বিনিয়োগ কৰে, এদিন সেইটো এটা ডাঙৰ অংকত পৰিণত হ'ব আৰু সেইটো সম্পূৰ্ণ স্বাধীনতা আনি দিব। ছেকেণ্ড হৈছে স্পেণ্ড, মানে খৰচ কৰা। আননেচেচাৰী স্পেণ্ড মানে অদৰকাৰী খৰচ। এইটো অদৰকাৰী খৰচৰ পৰা সদায় দূৰত থাকিব লাগে। এই ক্ষেত্ৰত মই এজন বিখ্যাত ইনভেষ্টমেণ্টকাৰী, তেখেতৰ নাম ৱাৰেন বাফেট। তেখেতৰ এটা উক্তি ক'ব খুজিছোঁ, যদি আজি অদৰকাৰী বস্তুত খৰচ কৰা হয় বা কিনা হয়, হয়তো অহাকালি এনেকুৱা এটা অৱস্থা আহিব য'ত আপোনাৰ দৰকাৰী বস্তুটো আপুনি বিক্ৰী কৰি দিব লাগিব পাৰে। এইটো মোৰ কথা নহয়, এইটো ৱাৰেন বাফেটৰ কথা। তৃতীয়টো হৈছে এটা ইমাৰ্জেঞ্চি ফাণ্ড বনোৱা, মানে এটা ইমাৰ্জেঞ্চি ফাণ্ড থকাটো অতি দৰকাৰী। দুৰ্ঘটনাই হওক বা প্ৰাকৃতিক দুৰ্যোগ হওক বা বেমাৰ হওক, যেতিয়া হঠাৎ এটা টকাৰ দৰকাৰ হয়, যাতে পটককৈ মানে তৎক্ষণাত যাতে এইটো পাই যায়, তেনেকুৱা এটা ফাণ্ড সদায় লগত ৰাখিব লাগে। আৰু 4 নম্বৰটো হৈছে যদি আপুনি ইঞ্চুৰেঞ্চ কৰিছে তেতিয়াহ'লে ভাল কথা, ধন্যবাদ, কংগ্ৰেচুলেশ্যনছ। কিন্তু যদি আপুনি কৰা নাই তেতিয়াহ'লে ইঞ্চুৰেঞ্চ কৰাটো অত্যন্ত দৰকাৰী। এইটো অকল আপোনাৰ কাৰণে নহয়, আপোনাৰ পৰিয়ালৰ কাৰণেও খুবেই দৰকাৰী। এতিয়া ইঞ্চুৰেঞ্চ জেনেৰেলি 2 ধৰণৰ হয়, লাইফ ইঞ্চুৰেঞ্চ আৰু জেনেৰেল ইঞ্চুৰেঞ্চ। আৰু জেনেৰেল ইঞ্চুৰেঞ্চত প্ৰপাৰ্টি, লাইবিলিটি এইবিলাক আহে। এতিয়া লাইফ ইঞ্চুৰেঞ্চত মই 3টা কথা উল্লেখ কৰিব খুজিছোঁ। এটা লাইফ ইঞ্চুৰেঞ্চ যিটো আমাৰ সাধাৰণতে হয় আমাৰ গাঁৱে ভূঞে চহৰে নগৰে সকলোতে। আৰু ছেকেণ্ডটো মই ক'ব খুজিছোঁ টাৰ্ম ইঞ্চুৰেঞ্চ। টাৰ্ম ইঞ্চুৰেঞ্চটো এনেকুৱা যিটোত প্ৰিমিয়াম খুব কম হয়, কিন্তু তাত অকল ডেথ বেনিফিট। এজন মানুহে যদি কিবা কাৰণত মৃত্যুবৰণ কৰিবলগীয়া হয়, তেতিয়া সেই মানুহজনৰ পৰিয়ালে গোটেইখিনি সা সুবিধা লাভ কৰিব। এইটো কৰাটো খুবেই দৰকাৰী, কাৰণ ইয়াত খৰচ বেছি নহয়, অতি কম খৰচ হয়। কিন্তু মানে মানুহৰ জীৱনটো সদায় অনিশ্চয়তাৰে ভৰা। কিবা এটা হ'লে যাতে নিজৰ পৰিয়ালটো ৰাস্তাত আহিবলগীয়া নহয়, শিক্ষা কৰিবলগীয়া নহয়, তাৰ কাৰণে টাৰ্ম ইঞ্চুৰেঞ্চটো অত্যন্ত দৰকাৰী। আৰু এটা ইঞ্চুৰেঞ্চ আছে যিটো হেল্থ ইঞ্চুৰেঞ্চ বুলি কয়। এই হেল্থ ইঞ্চুৰেঞ্চত হস্পিটেলৰ খৰচ পাতি আদি অন্তৰ্ভুক্ত হৈ থাকে, আৰু এইটো কৰা অত্যন্ত দৰকাৰী। কাৰণ আজিৰ তাৰিখত যদি পৰিয়ালৰ কোনোবা এজন ব্যক্তি হস্পিটেলাইজ হ'ব লগা হয়, তেতিয়াহ'লে হস্পিটেলৰ যি বিল আহে, সেই বিলটোৱে মোটামুটি আমাৰ সকলো জমা ৰাখি আমাৰ ছেভিংছ শেষ কৰি দিয়ে। চ' মই এইটো আপোনাক ৰিকমেণ্ড কৰিম যে হেল্থ আৰু টাৰ্ম ইঞ্চুৰেঞ্চ এই দুটাটো প্ৰথমতে কৰিব লাগে, তাৰপিছত লাইফ ইঞ্চুৰেঞ্চ কৰাটো খুবেই দৰকাৰী। ধন্যবাদ, আজিলৈ ইমানেই। পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ আশাৰে গুড বাই।